নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত সমাগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কাৰ্বি আংলঙত সংঘটিত হৈছে নিৰ্বাচনী হিংসা দুৰ্বৃত্তই জ্বলাই দিলে বিজেপিৰ অস্থায়ী কাৰ্যালয় মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ অন্য শীৰ্ষ নেতাই জিলাখনত প্ৰচাৰ চলাই থকাৰ সময়তে এই ঘটনা সংঘটিত হয় ২৩ নং হৰুপথাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী কাদম তেৰাংপীৰ কাৰ্যালয় জ্বলাই দিয়া কোনো দুৰ্বৃত্তই নিশা প্ৰায় ১:৩০ মান বজাত কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰে বালিপদাৰ স্থিত কাৰ্যালয়টোত ইতিমধ্যে ঘটনাস্থলীত স্থানীয় বিধায়ক নুমুল মমিন উপস্থিত হৈ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে ২৪ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰা হ'ব বুলি আশ্বাস বিধায়ক ডক্টৰ নুমুল মমিনৰ পুত্ৰৰ জন্মদিন উদযাপন কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত পৰিয়াল ৰাজপথত অগ্নিদগ্ন হৈ মৃত্যু ৭ জনৰ দুৰ্ঘটনাৰ পিছতে ৰাজপথত দপদপকৈ জ্বলি উঠা এখন ব্যক্তিগত বাছৰ ভিতৰত অগ্নিদগ্ন হৈ প্ৰাণ হেৰুৱালে শিশুসহ ৭ জন লোকে এই শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰ কৰ্ণাটকৰ কলাবুৰাগী জিলাৰ কমলাপুৰ নগৰত আৰক্ষীয়ে জনোৱা মতে শুক্ৰবাৰে এখন ব্যক্তিগত বাছেৰে গোৱাৰ পৰা হায়দৰাবাদলৈ গৈ আছিল প্ৰায় ২৯ জন যাত্ৰী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই কালাবুৰাগী কমলাপুৰত এখন সামগ্ৰী কঢ়িয়া বাহনত খুন্দা মৰাৰ পিছতে ৰাজপথৰ ওপৰত লুটি খাই পৰে আৰু তাৰ পিছতে জুইৰ সূত্ৰপাত হয় ঘটনাটোত অগ্নিদগ্ন হৈ ৭ জনৰ মৃত্যুৰ ঘটনাৰ লগতে বাকী যাত্ৰীসকল আহত স্থায়ী ৰাইজ আৰু আৰক্ষীয়ে আহতসকলক উদ্ধাৰ কৰি নিকটৱৰ্তী হস্পিটেললৈ প্ৰেৰণ কৰে অন্তত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে সাজু হৈছে মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ সেৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জানিব দিয়া অনুসৰি অহা ৭ জুনত প্ৰকাশ পাব মেট্ৰিক পৰীক্ষাৰ ফলাফল উল্লেখ্য যে ১৫ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে অফলাইন যোগে চলা এইবাৰৰ মেট্ৰিক পৰীক্ষাত প্ৰায় ৪ লাখ শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল ইফালে ৭ জুনত ১৪টাকৈ ৱেবছাইটত উপলব্ধ হ'ব মেট্ৰিকৰ ফলাফল পুৱা ১০ বজাৰ লগে লগে ঘোষণা কৰিব হাইস্কুল শিক্ষান্তৰ পৰীক্ষাৰ ফলাফল শুক্ৰবাৰে মুখ্যমন্ত্ৰীয়ে টুইটাৰ যোগে জনালে এই কথা মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই সেৱাই মুকলি কৰিলে ১৪টাকৈ ৱেবছাইট